পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দিলাই থানাৰ অন্তৰ্গত কৈলাজান গাঁৱৰ ৰামলাল নামৰ এজন লোকৰ ঘৰত এতিয়া এক দুৰ্বিষহ পৰিৱেশে দেখা দিছে। জানিব পৰা মতে ৰামলাল গড় নামৰ লোকজনে পেটৰ টাউনত কামৰ বাবে ওলাই গৈছিল কৈলাজান গাঁৱৰ কুকি পাহাৰলৈ। লোকজন বহুদিন আগৰ পৰাই এক জটিল ৰোগ মৃগী বেমাৰত ভুগি আছিল। তেওঁ কাম কৰা উক্ত ঠাইত ভাত বনাই থাকোঁতে তেওঁৰ জীৱনলৈ আহিল এক কাল অমানিশা। তেওঁ ভাত বনোৱা কাৰ্য কৰি থাকোঁতে হঠাতে তেওঁ মৃগী বেমাৰ হৈ ভাত বনোৱা জুইত পৰি যায় আৰু অজ্ঞান হৈ পৰে। পাছত ওচৰতে কাম কৰি থকা লোকে জানিব পাৰি তেওঁক উদ্ধাৰ কৰে আৰু প্ৰাথমিক চিকিৎসা কৰিবলৈ লৈ যায়। পৰৱৰ্তী সময়ত প্ৰাথমিক চিকিৎসাৰ সুফল নোপোৱাত তেওঁ জ্বলি যোৱা ঠাইসমূহো দুৰ্গন্ধৰ সৃষ্টি হয়। এই কথা গম পাই কৈলাজান গাঁৱৰ সকলো ৰাইজ ওলাই আহি লোকজনৰ অলপ আৰ্থিক সাহায্য প্ৰদান কৰি গুৱাহাটী GMCHত প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে লোকজনৰ অৱস্থা অধিক উন্নত হোৱাৰ স্বাৰ্থত আমাৰ নিউজ আৱাৰ্ছৰ যোগেদি সমূহ ৰাইজৰ লগতে 17 নং বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমুল মমিনক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়। আনহাতে ৰামলাল গড় নামৰ লোকজনৰ 3জনীকৈ কন্যা সন্তান থকাৰ লগতে তেওঁৰ পত্নী গীতা গড় বহুদিনৰ পৰা কেঞ্চাৰ ৰোগত ভুগি আছে। নমস্কাৰ, মোৰ নাম সঞ্জু থাপা। মই কৈলাজানৰ ছ'চিয়েল ৱাৰ্কাৰ হয় আৰু মোৰ গাঁৱৰ নিবাসী ৰামলাল গড় এণ্ড গীতা গড়, তেখেতৰ মানে গীতা গড়ৰ আছে কেঞ্চাৰ বেমাৰ হৈছে, অৱস্থা নাই, আৰু ৰামলাল গড় আছে তেখেতৰ মানে হাজবেণ্ড ৱাইফ দুইজনে বেমাৰ হৈছে, চিৰিয়াছ কণ্ডিশ্যন আছে। সেই গতিকে আপোনালোকৰ সহায় বিচাৰিছোঁ। বোকাজান আমি যিমান পাৰিছোঁ, কৈলাজানৰ যিমান পাৰিছোঁ আমি সেইলোকে কৰিছোঁ। গাঁৱৰ মানে ডনেশ্যন কৰি আমি তাকে ট্ৰিটমেণ্ট কৰি আছিলোঁ। তাৰপাছতে আমি ৰিজাল্টটো পালোঁ কেঞ্চাৰ বেমাৰ। সেই গতিকে আপোনালোকৰ সহায় বিচাৰিছোঁ। বোকাজান আমাৰ MLA ছাৰ আৰু কাৰ্বি আংলং আমাৰ CM ছাৰক আমি অনুৰোধ জনাইছোঁ যে যাতে যি সহায় পাৰে আপোনালোকে অফিচিয়েলি হিচাপত আমাক সহায় কৰে যেন, সেই গতিকে মই অনুৰোধ কৰিছোঁ। আশা ৰাখিছোঁ যে ছাৰ আপোনালোকে যাতে যেন আমাৰ কৈলাজান নিবাসী যি আছে ৰামলাল গড়, তেখেতৰ মানে দুটাৰ অৱস্থা নাই। এই গতিকে আপোনালোকে যেনে হ'লেও আপোনালোকে এই অফিচিয়েলি কি আছে সেই মানে অফিচিয়েলি থ্ৰু দি আমাৰ সহায় কৰে যেন আমি আশা ৰাখি এই বক্তব্য সমাপ্ত কৰিছোঁ। সদাশয় লোকে সহায় কৰিব বিচাৰিলে 7027386003 নম্বৰত যোগাযোগ কৰিব পাৰে। আনহাতে তলৰ বেংক একাউণ্টত সাহায্য আগবঢ়াব পাৰে। একাউণ্ট নম্বৰ 50100254146495, IFSC কোড HDFC 0002268। বোকাজানৰ পৰা সুমন দেৰ ৰিপৰ্ট, নিউজ আৱাৰ্ছ।